মিশনারির যে প্রলোভনের ধর্মান্তকরণ এই ধর্মান্তকরণের বিরুদ্ধে আমি সরকারক আহ্বান জানাইছো। প্রথমখন অধিবেশনতে ইয়ার বিরুদ্ধে কঠোর আইন প্রণয়ন হব লাগে। আমি কেবল কাৰোবাক গালি পাৰিয়ে শান্ত থাকিলে নহ'ব। USTMৰ নিচিনা আমি শিক্ষানুষ্ঠান গঢ়ি তুলিব নোৱাৰাটো আমাৰ কিন্তু দুৰ্ভাগ্যজনক। কিন্তু ইয়াৰ উপাদতে কিন্তু তেওঁলোকক ধৰ্ম প্ৰচাৰৰ আহিলা কৰিবৰ কাৰণে সেই শিক্ষানুষ্ঠানক দিয়া নহ'ব। জয়জয়তে বৰপেটা ৰোড স্থিত সমূহ সাংবাদিক বন্ধুক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আজিৰ এই সংবাদ মেলত উপস্থিত হোৱাৰ বাবে। ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসমৰ ৰাজ্যিক সভাপতি মোৰ লগত আছে, হিন্দু সুৰক্ষা সেনা অসমৰ সভাপতি কাঞ্চন দেৱনাথ, মোৰ লগত আছে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ উপ সভাপতি নীতিশ ভট্টাচাৰ্য, আমাৰ লগত আছে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসমৰ সংযোজক অধিবক্তা সন্মানীয় বিপ্ৰদীপ দেৱ ডাঙৰীয়া, উপ সভাপতি কিশোৰ ডেকা ডাঙৰীয়া, আৰু লগত আমাৰ মাজত আজি উপস্থিত আছে আমাৰ লগত বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি আমাৰ মাজত যোগদান কৰা এসমৰ আলফাৰ কেপ্টেইন লোহিত দেউৰী ডাঙৰীয়া। আজি আমাৰ আমি গৌৰক্ষাটো আমাৰ এটা এজেণ্ডা হিচাপতে আছে। আমি গৌৰক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছোঁ আৰু ইতিমধ্যে অসমত নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু স্পষ্টবাদিতাৰ কাৰণে ইতিমধ্যে একাংশ মুছলিম সমাজে কুৰবানীৰ গৰুটো আঁতৰত ৰাখিম বুলি কৈছে। সেই ঘোষণাকো আমি আদৰণি জনাইছোঁ। কোনো কাৰণতে যি ধৰ্মৰ ব্যক্তিয়ে নহওক অন্য ধৰ্মৰ ধৰ্মীয় অনুভূতিত আঘাত যাতে তেওঁলোকে নাহানে বা তেওঁলোকক আঘাত হানিবলগীয়া কোনো কাম যাতে তেওঁলোকে নকৰে, তেতিয়াহে প্ৰকৃত সম্প্ৰীতি বজাই থাকিব, তেতিয়াহে প্ৰকৃত সম্প্ৰীতিটো আমি ৰক্ষা কৰিব পাৰিম। গতিকে একাংশ মুছলিম সমাজে যি ধৰণে এই আহ্বান জনাইছে যে কুৰবানীৰ পৰা গৰুক আঁতৰাই ৰাখক, এই আহ্বানক আমি সমৰ্থন জনাইছোঁ। নিচিনাকে আমি কৰিব নোৱাৰাটো কিন্তু আমাক আত্মসমালোচনাৰ থল আছে। ইয়াতে আমি কেৱল কাৰোবাক গালি পাৰিয়ে শান্ত থাকিলে নহ'ব। USTMৰ নিচিনা আমি শিক্ষানুষ্ঠান গঢ়ি তুলিব নোৱাৰাটো আমাৰ কিন্তু দুৰ্ভাগ্যজনক। কিন্তু ইয়াৰ সুবাদতে কিন্তু তেওঁলোকক ধৰ্ম প্ৰচাৰৰ আহিলা কৰিবৰ কাৰণে সেই শিক্ষানুষ্ঠানক দিয়া নহ'ব। এই খ্ৰীষ্টিয়ান মিছনাৰীৰ যি প্ৰলোভনৰ ধৰ্মান্তকৰণ এই ধৰ্মান্তকৰণৰ বিৰুদ্ধে আমি চৰকাৰক আহ্বান জনাইছোঁ। প্ৰথমখন অধিৱেশনতে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন হ'ব লাগে। আমি কোনোবাই স্ব ইচ্ছাই কোনোবা ধৰ্মৰ পৰা কোনোবা ধৰ্মত যাব বিচাৰিছে, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু প্ৰলোভন, ভয় ভাবুকি বা বিভিন্ন কৌশল যেনে স্বাস্থ্যসেৱা আগবঢ়োৱাৰ নামত, গোধন বা পশুধন আগবঢ়োৱাৰ নামত, আৰ্থিক সাহায্য আগবঢ়োৱাৰ নামত, শিক্ষা উচ্চ শিক্ষা প্ৰদানৰ নামত যদি কোনোবাই ধৰ্ম কাঢ়ি নিব ওলায় আৰু সেই ধৰ্ম কাঢ়ি নিব ওলোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াসক যদি চৰকাৰ এখনে, প্ৰচলিত গণতান্ত্ৰিক চৰকাৰ এখনে চকু মুদি থাকে, তেতিয়াহ'লে এই কথাটো কিন্তু গ্ৰহণীয় নহ'ব। সেইকাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ, কেৱল মুখেৰে নহয়, এইবাৰ কিন্তু হাতে কামে কৰাৰ সময় আহি পৰিছে। দেখাৰ লগে লগে আমি তাৰ বিৰুদ্ধে প্ৰশাসনৰ ওচৰত আমি গোচৰ ৰুজু কৰোঁ। উদাহৰণস্বৰূপে আপোনালোকক মৰাণত ডুমৰ দলঙৰ ৰঞ্জন চুতীয়াৰ কাহিনীটো আমি ক'ব পাৰোঁ। তেওঁ ৰোগ নিৰাময় কেন্দ্ৰ বুলি খুলি লৈ তাত শংকৰদেৱ মাধৱদেৱে ৰচনা কৰা পুথিবিলাকক অনুবাদ কৰা নাই, পাইৰেচি কৰিছে। তেওঁলোকে কি কৰিছে, কেৱল কৃষ্ণ শব্দটোত যীশু শব্দ সোমাই দি তেওঁলোকে সেই দেৱবাদ্যবিলাক, তেওঁলোকে সৃষ্টি কৰা সেই দেৱবাদ্যবিলাকক অশালীনভাৱে পৰিৱেশন কৰিছে। জোতা, লং পেণ্ট চাৰ্ট পিন্ধি খোল বজোৱা, এনেকুৱা ধৰণৰ, আৰু তাত ৰোগ নিৰাময় হয় বুলি ভুৱা প্ৰচাৰ চলাই তেওঁলোকে তাত খ্ৰীষ্টিয়ান ধৰ্মান্তকৰণ কৰাৰ যি প্ৰক্ৰিয়া কৰিছিল, আমি আৰক্ষীৰ ওচৰত গোচৰ দি আপোনালোকৰ নিচিনা সংবাদ মাধ্যমৰ ওচৰত সংবাদমেল পাতি তেওঁক গ্ৰেপ্তাৰ কৰাবলৈ আৰু তেওঁক এই কাম বন্ধ কৰাবলৈ আমি বাধ্য কৰাইছোঁ। আজি যিবিলাক তেওঁলোকে সৰু সৰু পুস্তিকালৈ গোটেই সমগ্ৰ নগৰ অঞ্চলত তেওঁলোকে ঘূৰি ফুৰে, শিক্ষা অনুষ্ঠানবিলাকত তেওঁলোকে ঘূৰি ফুৰে, এইবিলাকক আমি দেখা মাত্ৰই প্ৰশাসনৰ ওচৰত গতাই দিওঁ। এইটো আমাৰ সামাজিক সচেতনতাৰ কাম চলি আছে। আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে প্ৰলোভন বা ভয় ভাবুকিৰ ধৰ্মান্তকৰণ বন্ধ হ'ব লাগে। শিক্ষা অনুষ্ঠানৰ পৰা ধৰ্মানুষ্ঠান আঁতৰ কৰিব লাগে। তেওঁলোকে প্ৰথমে এটা শিক্ষা ইংলিছ মিডিয়ামৰ স্কুল এখন স্থাপন কৰিব লয় গাঁৱত, যিহেতুকে আমাৰ অসমৰ সচেতন ৰাইজৰ শিক্ষাৰ প্ৰতি দুৰ্বলতা আছে। সেইকাৰণে শিক্ষা অনুষ্ঠানক
সহজে মাটিটো দি দিয়ে আৰু শিক্ষানুষ্ঠানটোৰ চাৰিওফালৰ বেৰা দি প্ৰথমে তেওঁলোকে এটা গীৰ্জাটো স্থাপন কৰি লয়, তাৰপিছতে স্কুল ৰুমবিলাক তেওঁলোকে ক্লাছৰুমবিলাক শ্ৰেণীৰ কোঠাবিলাক তেওঁলোকে বনায়। গতিকে গীৰ্জা আৰু শিক্ষাদান দুইটা একাকাৰ কৰি পেলাইছে। এইটো যাতে কোনো কাৰণত হ'ব নোৱাৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাই আহিছোঁ যে শিক্ষানুষ্ঠান হৈ থাকিব দিয়ক আৰু ধৰ্ম অনুষ্ঠান হৈ থাকিব দিয়ক। গতিকে মিছনাৰীৰ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত নাকাবন্দী তেওঁলোকক নাকি লগাবৰ সময় এইখন চৰকাৰে আহি পৰিছে, এইখন চৰকাৰে কৰিব লাগিব। এই আমাৰ দাবী, চৰকাৰৰ ওচৰত পোনপটীয়া দাবী।